আমি সকলোৱে জানো যে আন ধৰ্মত মানুহৰ মৃত্যুৰ পাছত তেওঁলোকৰ শৰীৰ পুতি থোৱা হয় আৰু হিন্দু ধৰ্মত মৃত্যুৰ পাছত শৰীৰ দাহ কৰাৰ অৰ্থাৎ জ্বলোৱাৰ নিয়ম আছে। কিন্তু আকৌ হিন্দু ধৰ্মতে শিশুৰ মৃত্যু হ'লে জ্বলোৱাৰ পৰিৱৰ্তে পুতি থোৱা হয়। কিন্তু কিয়? কথাটো অলপ আচৰিত নালাগেনে? নমস্কাৰ, মই প্ৰণামী পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আমি জন্মৰ মৃত্যুক লৈ কিছুমান সৰু সৰু কথা পৰম্পৰা বা আগৰে পৰা চলি অহা নিয়ম হিচাপে মানি আহিছোঁ। কেতিয়াও তাৰ আঁৰৰ কাহিনী কি জনাৰ প্ৰয়োজন বোধ কৰা নাই, নহয় জানো? আৰু সেই হিচাপত হিন্দু ধৰ্মত শিশুৰ মৃত্যু হ'লে কিয় পুতি থোৱা হয় সেয়াও কেতিয়াবা জানিব চেষ্টা কৰিছেনে? আচলতে ইয়াৰ বৰ্ণনা গৰুৰ পুৰাণত বিস্তৃতভাৱে দিয়া আছে। গৰুৰ পুৰাণত বৰ্ণনা কৰা অনুসৰি এবাৰ পক্ষীৰাজ গৰুৰে শ্ৰীবিষ্ণুক সোধাত বিষ্ণুৱে কয় যে যদি কোনো গৰ্ভৱতী মহিলাৰ গৰ্ভপাত হৈ যায় আৰু জন্মৰ 2 বছৰ পাছত কোনো শিশুৰ মৃত্যু হৈ যায়, তেতিয়া তেওঁলোকক জ্বলোৱাৰ পৰিৱৰ্তে মাটিত খান্দি পুতি থ'ব লাগে। গৰু পুৰাণ অনুসৰি মানুহ যেতিয়া জন্ম হয় তেতিয়া 2 বছৰলৈকে তেওঁলোক মোহ মায়াৰ পৰা মুক্ত থাকে আৰু এনেকুৱা স্থিতিত তেওঁলোকৰ শৰীৰত থকা আত্মাৰ কোনো মোহ মায়া নাথাকে। এনেকুৱা অৱস্থাত 2 বছৰৰ ভিতৰত কোনো শিশুৰ মৃত্যু হ'লে আত্মাই সহজে সেই শৰীৰ ত্যাগ কৰে আৰু পুনৰ সেই শৰীৰত প্ৰৱেশ কৰাৰ চেষ্টা নকৰে। যিমানেই মানুহ ডাঙৰ হয়, বিকাশ হয়, সিমানেই মোহ মায়া আগুৰি ধৰে আৰু তেনেদৰেই শৰীৰত থকা আত্মাই সেই শৰীৰৰ প্ৰতি মুগ্ধ হৈ পৰে আৰু মৃত্যুৰ পাছত সহজে সেই শৰীৰ ত্যাগ কৰিব নিবিচাৰে আৰু তেতিয়ালৈকে নিজৰ শৰীৰত প্ৰৱেশ কৰিব চেষ্টা কৰে যেতিয়ালৈকে মৃতকৰ শৰীৰ জ্বলাই দিয়া নহয়। গৰু পুৰাণ অনুসৰি অন্তিম সৎকাৰ কৰা হৈছে শৰীৰৰ পৰা আত্মাক দূৰ কৰাৰ প্ৰক্ৰিয়া। যেতিয়া শৰীৰটোক জ্বলাই দিয়া হয় তেতিয়া অগ্নিৰ দ্বাৰা আত্মাক মুক্তি দিয়া হয় আৰু ইয়াৰ পাছত আত্মাই প্ৰৱেশ কৰিবলৈ কোনো শৰীৰ নাথাকে। হিন্দু ধৰ্মত অগ্নিক প্ৰৱেশ দ্বাৰ বুলি কোৱা হয়। মৃতকক যেতিয়া জ্বলোৱা হয় তেতিয়া তেওঁ আধ্যাত্মিক পৃথিৱীত প্ৰৱেশ কৰে। কিন্তু শিশুসকলৰ যিসকলে বেছিদিন জীয়াই থাকিব নাপালে তেওঁলোকৰ শৰীৰৰ প্ৰতি কোনো মোহ নাথাকে আৰু সেইকাৰণে যিসকলে অকালতে মৃত্যুবৰণ কৰে তেওঁলোকক জ্বলোৱাৰ পৰিৱৰ্তে পুতি থোৱা হয়। ইয়াৰ বাহিৰে গৰু পুৰাণত এইটোও কোৱা হৈছে যে শিশুৰ বাহিৰেও সাধু সন্তক মৃত্যুৰ পাছত জ্বলোৱাৰ পৰিৱৰ্তে পুতিহে থ'ব লাগে, কিয়নো এনেকুৱা লোকে তপস্যা আৰু আধ্যাত্মিকতাৰ ফলত তেওঁলোকৰ শৰীৰৰ সকলো ইন্দ্ৰিয়কে নিয়ন্ত্ৰণ কৰি ৰাখে আৰু কাম, ক্ৰোধ, লোভ, মোহ, মায়া আদিৰ পৰা মুক্ত থাকে আৰু এনেকুৱাত এই শৰীৰত থকা আত্মাৰ সেই শৰীৰৰ প্ৰতি কোনো মোহ নাথাকে আৰু যেতিয়া এনেকুৱা লোকৰ মৃত্যু হয় তেওঁলোকে কোনো বাধা অবিহনেই বৈকুণ্ঠ ধামলৈ গতি কৰে। ইয়াৰ উপৰিও ভগৱান বিষ্ণুৱে গৰু পুৰাণত কৈছে যে যেতিয়া কোনো শিশুৰ মৃত্যু হয় তেতিয়া তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে তেওঁলোকৰ পিতৃ মাতৃয়ে মাতৃৰ দুগ্ধদান কৰিব লাগে আৰু সেই বয়সৰ শিশুকে দুগ্ধপান কৰোৱাব লাগে। শিশুৰ মৃত্যু হ'লে তেওঁলোকৰ শ্ৰাদ্ধ কৰা নহয়। কোনো মৃতকৰ শ্ৰাদ্ধ তেতিয়াহে পতা হয় যেতিয়া তেওঁলোকক সৰু অৱস্থাতে মুণ্ডন কৰোৱা হৈছে আৰু লগতে ভগৱান বিষ্ণুৱে এইটোও কৈছে যে যদি মৃত্যু হোৱা শিশুটি পিতৃ মাতৃয়ে বিচাৰে তেন্তে শিশুটিৰ নামত বস্ত্ৰদান কৰিব পাৰে। পিতৃ মাতৃ অথবা মৃত্যু হোৱা শিশুটিৰ পৰিয়ালে যিমানেই বস্ত্ৰদান কৰে সিমান সোনকালে শিশুটিৰ আত্মাই আন শৰীৰ ধাৰণ কৰিব পাৰে। ইমানেই নহয়, ভগৱান বিষ্ণুৱে এইটোও কৈছে যে যেতিয়া মৃত্যু হোৱা শিশুটিক গাঁত খান্দি পুতি থোৱা হয় তেতিয়া তেওঁলোকৰ পৰিয়ালৰ লোকে সেই ঠাইত গোবৰেৰে লেপি গংগাজল ছটিয়াই সেই ঠাইডোখৰ পবিত্ৰ কৰি দিব লাগে আৰু তাৰ পাছত সেই ঠাইডোখৰ এটা তুলসীৰ পুলি ৰুই দিব লাগে। যি ঠাইত তুলসী পুলি থাকে সেই ঠাইত ভগৱান বিষ্ণুৱে বাস কৰে আৰু সেই আত্মাই অতি সোনকালেই মুক্তি লাভ কৰে। গতিকে আপোনালোকে নিশ্চয় গম পালে যে হিন্দু ধৰ্মত শিশুসকলৰ মৃত্যুৰ পাছত কিয় পুতি থোৱা হয়। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আমি আগলৈ এনেকুৱা ভিডিঅ' আহি থাকিম, তাৰ বাবে চাই থাকিব প্ৰহেলিকা দ্য আনছল্ভড চিক্ৰেটছ।